কিমান পানী আছে একদম 1.5 ফুট পানী জোৰত কওঁ 1.5 ফুট পানী হয় নেকি 1.5 ফুট পানী বলে চাওক গাইজ কি কাণ্ড কথা ক'লাক গাইজ আপোনালোকক ফুটবল দেখাই আছোঁ পানী হাই গাইজ ওয়েলকাম বেক টু মিষ্টাৰ জে ব্লগ আছাম আৰু এটা নতুন ব্লগৰতে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে থাম্বনেইল চাই গমেই পাইছে আমি ক'ত যাই আছোঁ ভাৰ্গৱো আছে আমাৰ লগত গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ আমি তিনিও যাই আছোঁ চাওক আৰু এক চাকচোন এটা পাগলা তাতে বোকাত দেন চাইকেল নিমে দিছে আৰু মোবাইল একদম আনছাবস্ক্ৰাইব নকৰিব বৰষুণ দি আছিল আপোনালোকে গমেই পাইছে এনেও চাৰ মানুহিলে সেইকাৰণে পানী বহুত বাঢ়ি গৈছে নদীৰ কি ক'ব এইবাৰ বানপানী কিবা হয় নাজানো ইয়াতে কিন্তু এই আগৰ মাহত 2 মাহমান আগতে পানী যি হৈছিল এতিয়া বহুত পানী হৈ গৈছিল গাইজ তাৰমানে চাইকেল আধা ডুবাই যায় এই ইগলা স্কুল বন্ধ আছিল এখন গাইজ ভিডিঅ'টো গাইজ লাষ্টত গ'লে চাই ৰাখব ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কি ক'ম কৈ দেখিছিলে হাবাকে পানী হৈছে অলপ বৈ আনিলে পানী হৈছে ৰাস্তা গিলে চাপৰ সেইকাৰণে ভিডিঅ'টো চাই থাকিব অকলে আমি লগ পাই আছোঁ অলপ আগত গাইজ বোলো গাইজ এবাগে পানী হ'লা গাইজ এই 3 দিন বৈ আনি ইয়াতে নদীৰ পানীটো আৰু আজি অলপ ৰ'দ দিছিল ৰাতিপুৱা আৰু যদি কালি গেলি বা আজি ৰাতি বৈ আনে বানপানী হোৱাটো অলপ সম্ভৱ আছে গাইজ বানপানী ঋতু ৰখাব নোৱাৰে আপোনালোকে ভিডিঅ'টো চাই দেখুৱাব এবাগে জাল পাতছি মানুহে চাই থাকক আজি বেছি দূৰত যোৱা নাই কাৰণ এনেই যোৱা নাই কাৰণ বুলি কি কওঁ ইচ্ছা নাই যাব লাহে লাহে গৈ আছোঁ একচাক ধুনীয়াকৈ যাই আছে এই লাজ কৰিছি লাজ নকৰা সৰু পৰা নিলে চোলা চলি চাকে যাম অলপ পিছত লগ পাই আছোঁ আমি বৰলীয়া নদীটো দেখুৱাম এতিয়া চাই থাকিব তাৰে পিছত আমি পাগলদিয়া নদী দেখুৱাম কিমান পানী হৈছে বৰলীয়াটো অলপ বেছি হৈছে পাগলদিয়াটো নাজানো আমাৰ ওচৰত বৰলীয়া সেইকাৰণে আমি জানো পানী অলপ বেছি হৈছে আৰু পাগলদিয়াত যাই আছোঁ আমি ভিডিঅ'টো আপোনালোকে চাই থাকিব আমি বৰ ভাগ হৈ যাম আৰু কলেজখন আপোনালোকক দেখুৱাম চাই থাকিব এই গাইজ বাইক এখন আহিছে পিছভাগে ৰকেটা দিছোঁ নাম গাইজ এইটো চাওক বৰলীয়া নদী ইমান পানী বাঢ়িছে পানী বহুত বাঢ়িছে আৰু এই এক চাকিও ভিডিঅ' বনাই আছে দেখছি না আৰু সেৱাগেও বহুত বাঢ়িছে সেৱাগে মানে বাঢ়বই থাকচোন চাৰিওভাগে সেৱাগে গছ গছনি বহুত আছে গাইজ বলুক যাই থাকোঁ আৰু বেলেগ দেখি আছোঁ চাই থাকিব ভিডিঅ'টো আৰু গাইজ দেখছি নে ইয়াতে পানী বাঢ়িছে ইয়াতকৈ বেছি বাঢ়ে এতিয়া কম বেছি ডাঙৰ বৰষুণো নহয় গাইজ মানুহৰ খেলত গাইজ যাই কিনে হেৰি কৰি আছে জাল পাতি আছে মাছ খাব গাইজ আজি বহুত মাছ খাব এই চাহ ভঙা দলং পথ বন্ধ কৰি ৰখা আছে আগতে ভাঙা দলং এখন আছে মানে আপোনালোকে আমাৰ কেইটামান ভিডিঅ'ত দেখাই পাইছে দলংখন ভাঙিছে অলপ এতিয়া ৰাস্তাটো বন্ধ কৰি দিছে তাৰমানে কেইডালমান লোহা দিছে লোহা কেইডালৰ পৰা কি বুলি কয় নাজানো কেইডালৰ নাম আছে আপোনালোকে দলংখন দেখুৱাম কেনে পৰিস্থিতি হৈছে দলংখনৰ সেই ভিডিঅ'টো চাই থাকিব এই চাহ পাব সূৰ্যটো দেখছি নাই ডাইৰেক্ট চকুত পৰে মোক এইখন সত্ৰৰ বজাৰ এই যোৱাকালি বজাৰ আছিল ইয়াতে আপোনালোকে মন্দিৰ এটা আছে আপোনালোকে চাব আপোনালোকে চাই থাকক তাৰমানে মোৰ ভালকৈ কোৱাই নাযায় গাইজ কিবা চাই থাকোঁ ইয়াতে জোষ্ণ আছে মোৰ ইচ্ছা না হৈছে এই চাগেটো মন্দিৰ ইয়াতে ৰাস হয় আমি ৰাসত আহিম আপোনালোকে ভিডিঅ' চাব ভিডিঅ'বিলাক চাই গাইজ লাইক নকৰে এখন ডমিনাৰ চাওক ৰঙা ডমিনাৰ মজা লাগছে এইটো চাওক ইয়াতে ৰাস হয় খাই মজা লাগে গাইজ চাই থাকিব ৰাসৰ ভিডিঅ' আহিব আৰু মানে বহুত দিন আছে দিয়ক এই দুৰ্গা পূজাৰ ভিডিঅ' আহিবই আৰু
এই মোৰ এটা কাৰণে চিন্তা আছে পৰীক্ষা আহিছে 25 তাৰিখৰ পৰাই পঢ়িবও লাগে ভ্লগ শুনব লাগে চব কৰিব লাগে গাইছ ভিডিঅ' কি কৰিম আৰু পঢ়িবৰ ইচ্ছা নাথাকে কিবাকে বা তোৰ যায় নাযায় মোৰ মই এইগিলা পঢ়া বাদে দিম গাইছ বাদে দিব বোলে গাইছ এই ৰ মই যাম ৰ আগে গাইছ দেখছি নে মই কৈছোঁ যে লোহা দিয়া বুলি আৰু এই দলংখন ভাংছি নামন মানে বহুতেই ভাংছি ইচ্ছাক সেই বহুত বছৰ হ'ল দক ভাঙিবাৰ এতিয়া হেৰি মই বন্ধ কৰি দিছি ডাইৰেক্ট ইচ্ছাকেতো যামেই না নদী বা কি বা যাম নামেই পায় অলপ এবাৰ বহুত পানী আছে চাকে ৰকেট যোৱা দিছে স্কুটি শেষ হৈ আছে চাই দিওঁ এই চাক পানী চাক গেছ Meski no ada bang ba, ya mana nggak kan ini guys, meski no ada mana sih, apa mami ini, buat bakoles, itu guys, kayak kalau speed aja, kena bau, tinggal deh kalau, lah ini bau jadi, jangan buat bakoles mami biasa, jangan guys buat bakoles. আছে এখন চিকিৎসালয় হয় গাইজ এতিয়া আমি পাগলদিয়া আহি পালোঁ পাগলদিয়া নদী এতিয়া আপোনালোকে পাগলদিয়া নদীৰ মাছ শুনি আছে পানীৰ চাবনে গাইজ কি ভয়ংকৰ পৰিস্থিতি হৈছে এই গাইজ চাওক গাইজ চাওকচোন কিমান ধাৰ আছে ইয়াতে মানে বৰলীয়াতকৈ 2 গুণ পানী হৈছে ইয়াতে গাইজ আপোনালোকে অলপ জুম কৰি আগতে দেখাই দিওঁ গাইজ ইয়াতে বহুত পানী হয় পাগলদিয়া তাৰমানে পাগলা না গাইজ পাগলা বুলি কৈছোঁ দিয়ক গাইজ দেখা নাই আপোনালোকে অলপ আগত যাই দেখি আছোঁ গাইজ গাইজ ভয়ানক পৰিস্থিতি গাইজ গাইজ ইয়াতে মানুহ পল্লি হাৰা চাৰা ছিঙি যাব গাইজ চাওকচোন পানীৰ পাক চাক ভিডিঅ'ত গাইজ বেছি জোৰ হোৱা নাই কিন্তু এনে মস্ত জোৰ আৰু বহুত চাউণ্ড হৈছে পানী এণ্টি আৰু আপোনালোকে চাই লগে বাগে কিছুমান অভদ্ৰ চলি আছে ইয়াতে গালি পাৰি আছে গাইজ গাইজ পানী চাকে পানী আছে গাইজ চাক বহুত পানী আছে গাইজ বহুত ভয়ংকৰ পৰিস্থিতি এবাগে বেছি ধাৰ তাৰমানে এবাগৰ পৰাই পানী কিন্তু বেছি এবাগে বেছি পাকটো লৈছোঁ দলঙৰ এবাগে সেইকাৰণে আমি আপোনালোকক পানী দেখুৱাব আহিলোঁ এবাগে মাতটো ইয়াৰ এবাগে মাতটো গাইজ এবাগে মাত নাই আৰু অলপ আগত দেখিম যাই কিনে দেখাই আছোঁ গাইজ বুজিলে চা গাইজ ভৰি দি ব্ৰেক মাৰিব লগা আছে তাৰমানে ব্ৰেকডাল নাই মোৰ পিছতডাল চাওক গাইজ এক চাওকচোন গাইজ কিয় নাই পানী বানপানী হ'ব না নাই বেয়াৰ এই কৃষ্ণ বঢ়িয়া নেটবি সেৱা কৰিছোঁ বানপানী হ'লে বহুত বঢ়িয়া কথা হ'ব গাইজ এবাগে ফুটবল খেলাই আছে গাইজ ফুটবল না ফুটবল আপোনালোকক দেখি আছোঁ ৰ'ব আগে পানী চাই লওক তাৰপিছত আমি ফুটবল দেখাই আছোঁ আৰু এইগিলা চলি বহুত কিছুমান চলি তাৰমানে টিউশ্যন বেছি আৰু তই কৈ দিছোঁ অলপ কিমান পানী হৈছে যাব গাইজ ভয় লাগছি গাইজ চাওকচোন এই 3 দিন পৰ্যন্ত ইয়াতে যদি ইমান পানী আৰু 10 দিন পৰ্যন্ত কি হ'ব গাইজ
এই পানী চাবচোন অলপ জুম কৰি দিয়া ৰ'ব গাইছ চাওক পানী উঠল একদম ভাতৰ পানী উঠল দিছে আৰু তাক সোধো কি বাবু কিমান পানী হৈছে জোৰত কওঁ হয় নেকি চাওক গাইছ কি কাণ্ড কথা ক'লাক গাইজ আপোনালোকক ফুটবল দেখাই আছোঁ পানী দেখা হ'ল আৰু গাইজ আপোনাক আগত দেখি দেখাই আছোঁ গাইজ চাই দিয়ক আৰু গাইজ ইয়াত ফুটবল খেলা হৈ আছে চাওকচোন কি স্পীড গাইজ একদম নদীৰ পাৰতে গাইজ আৰু গৰাখহনীয়াৰ কাৰণে মানুহগিলে হেৰি গাছত ঠানিগিলা দি আছে দেখিছে আপোনালোকে এইগিলা মানে খহি যায় গৰাখহনীয়া হয় এইটো বেছি দেখিছে আপোনালোকে এইগিলাখান চাওক একবাৰ পানী বহুত পানী কেনে বাবু তুমি কচোন একবাৰ পানী বহুত বেছ কি কম পানীৰ কথা পাগলা দিয়া নাম হৈ মানে এইবাৰ এতিয়া গম কি কি কৰে পাগলা দিয়ে সেইকাৰণে যে মোৰ গোটেই কেতিয়াও কৰিছে এইখিনি আকৌ নহয় এই আজি মানে এড কৰিম আৰু ভিডিঅ' বেছি দীঘল নকৰা আপোনালোকে চাব গাই চাই কিন্তু ভিডিঅ'বিলাক লাইক আৰু ছাবস্ক্ৰাইব নকৰে চাব আৰু লাইক আৰু ছাবস্ক্ৰাইব আৰু গাইজ সি ব্লগ বনাই আছে চাওক গাইজ আৰু এটা বস্তু চাই লওক মানে কাৰেণ্টত মানুহবোৰে আপোনালোকে চাইটো ঘৰ মানে মানুহবোৰে ইয়াতে কাৰেণ্টত গাইজ এই থামনেল লওঁ ৰ'ব ক'লা বিও বোলে অলপ থামনেল লওঁ আৰু আমিও থামনেল লওঁ আমাৰ ল'লোই এইবাৰ তাৰ লওঁ ৰ'ব ইয়াৰ গাইজ আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই টাটা গাইজ